হেল্ল' এভৰিৱান মোৰ ফালৰ পৰা আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত শুভকামনা আৰু মই আজি আহিছোঁ हेलो গাঁৱৰ गाइस বিলৰ খানা খাবলৈ আৰু মই ব্লগ বনাব ল'লে বা একদম ধেমালি কৰাত ये লাগি যায় मेरे कौन है लीना है ये लीना है नमस्कार है আৰু এইজনী হৈছে সিন্দৰদা বৌ খুব ধুনীয়া বৌ আৰু খুব মৰম লগা বৌ খালি হাঁহিয়ে থাকে আৰু এয়া দেখিছেনে বিলৰ পাৰ গাঁৱৰ বিলৰ পাৰ ইয়াতে গাঁৱৰ আধা আধি মানুহৰে বিল আছে আৰু খুব ধুনীয়া জেগাডোখৰ নিজল জাল পৰিৱেশ আৰু ইয়াতে গাঁৱৰ মানুহবিলাকে আহি পেলাই খানা খায় কিন্তু বাহিৰা মানুহে ইয়াত খানা খোৱা এলাউ নাই আৰু এইখিনি জেগাত য'ত আমি এতিয়া বৰ্তমান খানা খাই আছোঁ খুব ধুনীয়া এটা ঠাণ্ডা পৰিৱেশ আহত গছৰ তলত সৰু ঘৰ এটা ভিতৰতে খানা খাই আছোঁ আৰু এইফালে আমাৰ একদম হিৰো ৰখি আছে ওরা এপিলা কোন চাই দিয়া এইটো দেখিছেনে এইটো ঘৰৰ ভিতৰতে চবেই খানা খায় ইয়াতে গাঁৱৰ মানুহবিলাকে আহি পেলাই খানা খায় আৰু এইফালে চব বনোৱাত ধুনীয়াকৈ ব্যস্ত হৈ আছে এইফালে একদম মনোজ দা যোৰহাটৰ হয় মনোজ দা আৰু এজনকতো দেখিছে আগতে মোৰ ভিডিঅ'ত সুমিল দা মোৰ দাদা আৰু এয়া আছে ভাইটি এইবিলাক চবেই একদম বনোৱাত ব্যস্ত হৈ আছে আৰু এই দাদাজনে খুব ধুনীয়া হাঁহৰ মাংস বনায় খুব টেষ্টি হাঁহৰ মাংস বনায় আৰু এইফালে দেখিছেনে আমাৰ ছোৱালীকেইজনী একদম বহি ব্যস্ত হৈ আছে কমলা খোৱাত পিছে কমলা এইখিনিতে নাই বাৰু সিহঁতৰ পিছফালে লুকুৱাই থৈছে কমলাবিলাক আৰু এইখন হৈছে অকণমান দেখুৱাই দিছোঁ মই বিলখন আৰু এয়া হৈছে আমি কৰিলো হেতালে এইটো দেখাব লাগিব আৰু আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'বোৰ চাই পেলাই খুব ভাল পায় আৰু আশা থাকিলে আপোনালোকে সকলোৱে মোৰ ভিডিঅ'বোৰ লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ